বিচাৰে नहीं अच्छा नहीं हुआ इसको बंद कर दो बंद कर हेलो एवरीवन वेलकम बैक टू माय चैनल और যদি আপোনালোকে মোক ফাৰ্ষ্ট টাইমৰ বাবে চাই আছে তেন্তে নমস্কাৰ মই ষ্টেফি আজি মই কেইটামান ডেকৰ পিচেছ লৈ আহিছোঁ মিশোৰ পৰা মিশো আপোনালোকে গম পায় চাগে যোনে যোনে শ্বপিং কৰিছে মিশো বহুত বেছি এফৰ্ডেবল হয় স্পেচিয়েলি হোম ডেকৰ ছেগমেণ্টটো তাৰ মোক খুবেই বেছি ভাল লাগে যিসকলে মোৰ নিচিনা নতুনকৈ বিয়া হৈছে আপোনালোকে চাগে গম পায় ঘৰ সজোৱা ষ্ট্ৰাগলটো যদি আপোনালোকে ইনলছৰ লগত নাথাকে বেলেগকৈ আহি থাকে হাজবেণ্ডৰ লগত খালি খালি ঘৰ সেয়া সজোৱা মানে এটা বহুত ডাঙৰ এটা ষ্ট্ৰাগল হয় একচুৱেলি মই সেই ষ্টেজটোতে আছোঁ মোৰ বিয়া হোৱাৰ এবছৰ হৈছে মই সেই আহি পাই খালি ঘৰে পাইছিলোঁহি বাট লাহে সেয়া সজাই মেলি ধুনীয়া কৰিবলৈ ওলাইছোঁ চ' মই ভাবিলোঁ এই জাৰ্ণিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মই বস্তুবোৰ ক'ৰ পৰা কিনিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আহক তেন্তে আজি মিশোৰ পৰা অৰ্ডাৰ কৰা কেইটামান হোম ডেকৰ পিচেছ চাওঁ প্ৰথম মই শ্বেয়াৰ কৰিম এই পিচটো এইটো মোৰ মিশোৰ একদম ৰিচেণ্ট পাৰ্চেজ হয় এটা একচুৱেলি এটা কেণ্ডেল হোল্ডাৰ হয় ইয়াৰ লগত কোনো ধৰণৰ কেণ্ডেল অহা নাই বাট টি লাইট কেণ্ডেল বহুতে এফৰ্ডেবল হয় আপোনালোকে য'ৰ পৰা হ'লেও লৈ ল'ব পাৰে মিশোটো আছে পিছে যদি আপোনালোকৰ প্ৰয়োজন হয় মই মিশো কোডটো ডেছক্ৰিপশ্যন বক্সত দি দিম টি লাইট কেণ্ডেলৰ মিশোত বহুত পাই যায় আপোনাৰ 100-150 ঢেৰ পাই যাব আপুনি মানে এনেকুৱা এনিৱে বেক টু টপিক এইটো মোৰ বহুত বেছি কিউট লাগিলে বস্তুটো যিকোনো এটা কৰ্নাৰত মানে আপোনালোকে যদি ক'ৰবাত যদি ডেকৰ কৰিছে তাতে এনেকৈ বস্তুটো থৈ ইয়াতে ৰাতি লাইট জ্বলাই দিলে ইমান বেছি ধুনীয়া লাগে নহয় একদম জেগাডোখৰ বহুত ধুনীয়া কৰি পেলাই কাৰণ কেলৈ যিবিলাক হোলছবিলাক আছে ন তাৰ পৰা যেতিয়া লাইটটো ওলাই জেগাডোখৰ সঁচাকৈ বহুত ধুনীয়া লাগে চ' এয়াই আছিল প্ৰাইচটো মই স্ক্ৰীণত মেনশ্যন কৰি যাওঁ আপোনালোকে চাই যাব পাৰে যিহেতু মোৰ প্ৰাইচেছবিলাক ইমান বেছি মনত নাই তেনেকৈ চ' সেইকাৰণে মই স্ক্ৰীণত মেনশ্যন কৰি দিম যদি আপোনালোকে মোৰ ভিডিঅ' চাই তেন্তে আপোনালোকে গম পায় যে এই বুদ্ধাটো দি মই কিবা এটা ক্ৰিয়েট কৰিলোঁ এটা জেন কৰ্নাৰ মোৰ এডোখৰ এমটি স্পেচ আছিলে সেই জেগাডোখৰ মই কেনেকৈ ইমান ধুনীয়া বনালোঁ এই বুদ্ধাটো দি কিনে আৰু কেইটামান পিচেছ আছিলে বাৰু ইয়াৰে পৰা চ' আপোনালোকে যদি চাব বিচাৰে যে মই কেনেকৈ ডেকৰ কৰোঁ এইবিলাক পিচেছ দি কিনে আপোনালোকে মোৰ এই ভিডিঅ'টোত ক্লিক কৰিব পাৰে মই আই বাটনত ভিডিঅ'টো লিংক কৰি দিম আপোনালোকে চাব পাৰে যে মই জেন কৰ্নাৰটো কেনেকৈ ক্ৰিয়েট কৰিলোঁ এই বুদ্ধাটো বহুত কমন হয় য'তে হ'লেও পাই যাব অফলাইনো পোৱা যায় মিশোত যিহেতু অফৰ্ডেবল মই একচুৱেলি সেইটো কাৰণেই ল'লোঁ এইটো বহুত বেছি দাম লোৱা নাই আই থিংক 200 মানে লৈছে মই ক'লোৱে নহয় মই দামটো মই মেনশ্যন কৰি দিম স্ক্ৰীণত আপোনালোকে চাই ল'ব পাৰে ভাল লাগে এটা এস্থেটিক কৰ্নাৰ ক্ৰিয়েট কৰিব পাৰি এইটো দি কিনে অলপ পিচফুল কৰ্নাৰ মানে ভাল লাগে মোৰ এনেকুৱা বুদ্ধা একচুৱেলি বহুত ভাল লাগে মোৰ অলপ ডাঙৰ চাইজৰ এটাও ল'বলৈ মন আছে বাট বহুত দাম এতিয়া সেইকাৰণে লোৱা নাই মই ল'ম লাহে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম নেক্সট লৈ আহিছোঁ এই বুদ্ধাটো এইটো আগৰটোতকৈ অলপ চাইজটো ডাঙৰ বহুত ভাল লাগে মোৰ এই বস্তুটো ইয়াৰ মেটেৰিয়েলটো কিয় পলিৰিজন বুলি কোৱা হয় দেই মই বহুত ভালকৈ গম নাপাওঁ কয় যে পৰিলেও নাভাঙে মই পিছে ট্ৰাই কৰি চোৱা নাই কিন্তু এতিয়ালৈকে যদি ভাঙি যায় কেনেবাকৈ ব্লেক এণ্ড গ'ল্ড বহুত ভাল লাগে মোৰ এই কালাৰ কম্বিনেশ্যন মোৰ য'ত আগতে মোৰ ঘৰত এটা আছিলে বুদ্ধাৰ মূৰ্তি যিটো অলপ বেছি কালাৰফুল আছিলে কিন্তু তাতকৈ বেছি মই এনেকুৱা ধৰণৰ কালাৰ্ছবিলাকে বেছি ভাল পাওঁ মানে ব্লেক এণ্ড গ'ল্ডৰ মানে এই এস্থেটিকটো একচুৱেলি মানে অলপ মোৰ ভাইব হয় বহুত মেছেজ কৰিলে মোক মানুহে এইটো সুধি যে মই এই লাইটটো ক'ৰ পৰা কিনিলোঁ যোনে মোৰ জেন কৰ্নাৰ ভিডিঅ'টো চালে য়েছ এইটো মই মিশোৰ পৰাই লোৱা আপোনালোকে মই জানো বিলিভ কৰিব নোৱাৰে যিহেতু লাইটটো ইমানেই ধুনীয়া ইয়াৰ বেছটো টেৰাকটাৰ হয় দেই এইটো কিন্তু পৰিলে ভাঙি যাব পাৰে অলপ ৰিস্কি হয় আৰু যিহেতু আমাৰ ট্ৰান্সফাৰেবল জব মই ৰিস্ক লৈছোঁ আৰু আপোনালোক যদি ঘৰতে থাকে যদি ইমান বেছি মুভ কৰিব নালাগে তেতিয়াহ'লেতো একদম মাষ্ট বাই ইয়াৰ প্ৰাইচটো নিয়াৰলি 800 আছিলে 780-790 এনেকুৱা বাট ৱৰ্থ ইট হয় কিন্তু এইটো বস্তু এনেকুৱা অলপ প্ৰিণ্টেড ফ্লৰেল প্ৰিণ্টৰ মানে শ্বেডটো হয় ইয়াৰ ভিতৰত এনেকুৱা কিবা কি বুলি কয় এইটো কিবা প্লাষ্টিক টাইপৰ মেটেৰিয়েল এটা আছে আই থিংক ৱাটাৰপ্ৰুফ হয় এইটো লাইটটো অহা নাছিলে লগত লাইটটো মই নিজে লগালোঁ ইয়াৰ আৰু অলপ এছেম্বলিঙৰ দৰকাৰ কিন্তু একেবাৰে ইজি যিটো যোনে হ'লেও কৰি ল'ব পাৰে কৰ্ডডাল ইমানেই বেছি দীঘল দেই বেছি দীঘল কৰ্ড নহয় কিন্তু যদি ভাবে যে মানে প্লাগ পইণ্ট বহুত দূৰত আছে তেন্তে কিন্তু এক্সটেনশ্যন বৰ্ডৰ হয়তো দৰকাৰ হ'ব পাৰে চ' এইটো কাৰণে এই কথাটো মানে মনত ৰাখিব কাৰণ কেলৈ মই ষ্ট্ৰাগল কৰিছোঁ মানে এইটোৰ লগত মই সেইকাৰণে জনাই দিছোঁ আপোনালোকক চ' এয়া মোৰতো ফেভৰেট পিচ হয় এইটো গোটেই হল ভিডিঅ'টোৰ এইটো মোৰ চবতকৈ বেছি যিহেতু ফেষ্টিভ ছিজন আহি আছে মই এইকেইটা বস্তু ল'লোঁ এইকেইটা মোৰ দেখিবলৈ কাৰণে বহুত ভাল লাগে কাৰণ কেলৈ কিবা কিবি কৰ্নাৰ্ছ যে ডেক'ৰেট কৰোঁ আমি তাত মানে এইবিলাক এনেকৈ সজাই থ'লে দেখিবলৈ কাৰণে খুব ভাল লাগে ফেষ্টিভেল ছিজনত
ইয়াৰ লগত এনেধৰণৰ টি লাইট কেণ্ডেল হোল্ডাৰ আহিছে কোৱালিটিটো ইমান এটা ভাল নহয় কিমান দিনো জ্বলিব আৰু ন বাট দেখি খুব ভাল লাগে এই বস্তুকেইটা ইয়াৰ লগত মই আৰু দুটা সেট অৰ্ডাৰ কৰিছোঁ তিনিটা বেলেগ বেলেগ হাইটৰ হয় দেখিবলৈ কাৰণে খুব ভাল লাগে এই বস্তুটো তিনিটা বেলেগ বেলেগ হাইটৰ মই এনেকৈ একেলগে থওঁ দুটা সেট বনি যায় মোৰ এইটো লগত মানে বাকী দুটাৰ এটা এটা আৰু সেনেকৈ ইয়াৰ তো মানে মই দুটা কৰ্নাৰত মানে তিনিটাকৈ মানে সেট এনেকৈ সজাব পাৰোঁ জেন কৰ্নাৰ ভিডিঅ'টো দেখিছে চাগে তাত চাই ল'ব যে মই কেনেধৰণৰ সজাইছোঁ এই বস্তুটো আৰু বহুত ভাল লাগে এই বস্তুটো কমন হয় যদিও বস্তুটো মানে বহুতেই ধুনীয়া নেক্সট পাৰ্চেজ এইটো আপোনালোকক যেনেকৈ মই ক'লোঁ ইয়াৰ আগৰ ক্লিপটোত যে এনেকুৱা তিনিটা সেট আছে তিনিটা বেলেগ বেলেগ ধৰণৰ চাইজৰ মোৰ বহুত ভাল লাগে এই বস্তুটো যে ইয়াৰ কিবা এটা এস্থেটিকটো মানে মোৰ খুব ভাল লাগে এনেকৈ থৈ দিলে মানে এটা এনেকৈ থ'লেও দুটা যদি লগত নথওঁ এটা থওঁ ইয়াত এনেকুৱা পাত আছে যিটো মানে বাকী দুটা বস্তুত নাই কিন্তু একচুৱেলি তিনিটাই বেলেগ বেলেগ ধৰণৰ ডিজাইনটো চ' ইয়াত এইটো আছিলে এনেকুৱা ধৰণৰকৈ পাত এখন গল্ডেন কালাৰ সেইটো দেখিবলৈ ভাল লাগিছে ইয়াৰ লগতো কেণ্ডেল আহিছে চেম এনেকুৱাই দুটা কেণ্ডেল আছে ইয়াত এটা চ' সেয়াই খুব ধুনীয়া থাৰ্ডটো হ'ল এইটো ৰ'ব মই এটা থৈ লওঁ দেই কাৰণ ইয়াৰ কেছ এটা আছে মই কৈছোঁ থৈ লোৱা কাৰণটো এইটো কাৰণ খুলি দেখাব লাগিব এইটো এইফালৰ পৰাও খোলা এইটো আচলতে কি হয় গম পায় ইয়াত শলিতা লগাই যে তেল দি চাকি জ্বলাব পাৰি ইয়াত টি লাইট কেণ্ডেলৰ কোনো প্ৰয়োজন নাই এইটো পূজাৰ তাতো ইউজ কৰিব পাৰে মানে পূজাৰ তাত চাকি জ্বলাবলৈ বুলি নহয় কাৰণ যিহেতু আমি এনেকুৱা ধৰণৰ চাকিটো কেতিয়াও নজ্বলাওঁ বাৰু কিন্তু এনেই কেতিয়াবা ডেকৰ কৰিবলৈ হ'লে বা পূজাৰ ৰুমটো যদি আপোনালোকে যদি ডেকৰেট কৰিব বিচাৰে তেতিয়াহ'লে এই বস্তু তাত কিন্তু ইউজ কৰিব পাৰে ইয়াত মই টি লাইট কেণ্ডেলে জ্বলাম কিবা এটা ব্যৱস্থা কৰিম আৰু ইয়াৰ কিন্তু এনেকৈতো বাৰু জ্বলাবলৈ অলপমান মানে ইউজাৰ ফ্ৰেণ্ডলি নহয় বুলি ক'ব পাৰি চাকি তাকি এনেকুৱা টাইপৰ এইবিলাক পূজা ৰুমতে ভাল লাগে দিয়কচোন ইয়াত কিবা এটা এনেকৈ টি লাইট কেণ্ডেল এটা থৈ কিনে লগালেই ভাল লাগিব নেক্সট হৈছে এই পিচটো এইটো খুব ফেষ্টিভ টাইপ এটা ভাইব দিয়ে দেই কিবা এনেকুৱা ট্ৰে এখন আছে তাতে এনেকুৱা বাতি এটা তাৰ লগতে এনেকুৱা চামুচ বাতি দুটা চামুচ দুটা ট্ৰে এখন এই বস্তুটো একচুৱেলি ইয়াৰ ভিতৰত এনেকৈ আহিছিলে দেখাইছোঁ এই ট্ৰেখন ইয়াৰ ওপৰত আছিলে বাতিকেইটা ইয়াত আছিলে এনেকুৱা ধৰণৰকৈ আছিলে বস্তুটো মই কিন্তু বস্তুটো এনেকৈ সজায়ে ভাল পাওঁ এইকেইটা দেখিবলৈ ইমান এটা ধুনীয়া নহয় যে সেইকাৰণে এনেকৈ সজাওঁ মই সাইডত ক্লিপ লগাই দিম আপোনালোকে চাই দিব পাৰে বাৰু লগতে যে কেনেকৈ ধৰণৰকৈ সজালে ভাল লাগে এই বস্তুটো এনেকুৱা ধৰণৰ মোৰ খুব ভাল লাগে এই বস্তুটো কাৰণ কেলৈ ৰেডৰ লগত গোল্ডৰ এই কম্বিনেশ্যনটো যে গোল্ড এণ্ড চিলভাৰ দুটাই আছে বাৰু কিন্তু খুব ভাল লাগে এই বস্তুটো আৰু অলপ ফেষ্টিভ টাইপৰ ভাইব এটা দিয়ে আৰু এতিয়া এনেকুৱা ধৰণৰ বস্তুবিলাক বহুত বেছি ইম্পৰ্টেণ্টো হৈ গৈছে কাৰণ যিহেতু দিৱালী আহি আছে মই বস্তুবোৰ অলপ আগতীয়াকৈ পাৰ্চেজ কৰাটো প্ৰেফাৰ কৰোঁ যিহেতু সেই টাইমটোত মানে অলপ দামো হৈ যাব পাৰে চেল পাম নে নাপাম ক'ব নোৱাৰি ন এই টাইমটোত এনেকুৱা ধৰণৰ বস্তুবিলাক বহুত সস্তা চ' সেইকাৰণে জুলাই আগষ্ট মাহতে বস্তুবোৰ কিনি থৈ দিব একেবাৰে দিৱালীলৈকে ৱেইট কৰি নাথাকিব কিনিবলৈ নেক্সট পাৰ্চেজ হয় এই ফেমিলিটো একদম কিউট ফেমিলি এটা মই ধৰিবই পৰা নাই ক্লিপ লগাই দিম আপোনালোকে চাই ল'ব বাৰু ক্লিপত ভালকৈ মোৰ ইমান কিউট লাগিলে এই বস্তুটো বাট ইয়াৰ লগত এটা ব্লাণ্ডাৰ এইটোৱে হ'ল যে মই অৰ্ডাৰ কৰিছিলোঁ কিবা এটা ডিজাইনটো আহিলে কিবা এটা একো নাই এইটো বহুত কিউট হয় আৰু আই থিংক এই বস্তুটো হয়তো তাহাঁতি ৰেণ্ডমে পঠায় নেকি যিটো তাহাঁতৰ ওচৰত এভেইলেবল আছে সেই ডিজাইনটোৱে হয়তো পঠিয়ায় মই বহুতৰ হলত দেখিছোঁ মানে এই বস্তুটো বহুতে অৰ্ডাৰ কৰিছে ত' সেইকাৰণে ভাবিলোঁ ময়ো অৰ্ডাৰ কৰোঁ কাৰণ যিহেতু বহুত কিউট লাগে এনেকৈ বহালে যে ভৰিকেইটা এনেকৈ ওলমি থাকে নেক্সট হৈছে এই চাৰিটা কিউট বুদ্ধা কি দেখাই আছে নাজানো গান্ধী গেটো তিনি বন্দাৰতে এইটোৱে কি ভাবি আছে মই নাজানো খালি ইয়াৰ কথা বাকী তিনিটাতো মানে বুঢ়া মত শুনো বুঢ়া মত বলো বুঢ়া মত দেখো টাইপ এইটো খালি কি কৰি আছে সেইটো মই নাজানো কিন্তু দেখিবলৈ গোটেই চাৰিটা বহুত কিউট লাগিছে একেলগত আৰু এনেকৈ সজাই থ'লেও বহুত বেছি কিউট লাগে চ' সেয়াই বহুতে বেছি এফৰ্ডেবল হয় এইকেইটা ল'ব পাৰে নেক্সট হৈছে তিনিজনী ছোৱালী মই ইউজ কৰোঁ ডেকৰ পিচ হিচাপে বাট আপোনালোকে কিন্তু এইকেইটা যে প্লান্টাৰ হিচাপেও ইউজ কৰিব পাৰিব এয়া চাওক বাট কি হয় ইয়াত এটাই প্ৰব্লেম মই এইবিলাকত মানে মাটি চাটি ভৰাই দিবলৈ বেয়া পাওঁ যিহেতু লেতেৰা হৈ যায় যে আৰু পিছত মানে ধৰি লওক ইয়াত ডিউৰেবিলিটিটো কমি যায় ন তেনেকুৱা কৰিলে আৰু ইয়াত এটা প্ৰব্লেম কি ইয়াত কিয় মানে কেতিয়াবা আমি এনেকুৱা কৰোঁ যে বেলেগ মানে প্লাণ্ট এনেকুৱা আৰ্টিফিচিয়েল প্লাণ্ট সোমাই লওঁ ইয়াত খালি আপোনালোকে সেই প্লাণ্টটো ভৰাব নোৱাৰিব যিটোত অলৰেডি মানে এটা কি ক'ম এনেকুৱা ভাজ টাইপ এটা আহে যে সেই বস্তুটো সোমাব নোৱাৰে কাৰণ কেলৈ ইয়াৰ ভিতৰডোখৰ মানে সমান নহয়
চ' কিছুমান এনেকুৱা ধৰণৰ প্লাণ্টছ আহে ন য'ত অকল খালি সেই প্লাণ্টটোৱে আহে আৰ্টিফিচিয়েল প্লাণ্ট, সেইটো খালি এনেকৈ লগাই থ'ব পাৰে, দেখিবলৈ কাৰণে খুব ভাল লাগে এই বস্তুটো। মই কিন্তু একো নাই কৰা ইয়াত, এনেকৈয়ে মই সজাই কিনে থৈ দিওঁ, এনেকৈয়ে বহুত কিউট লাগে এই বস্তুটো। নেক্সট হৈছে এইখন গ্লাছৰ হয়, বহুত ধুনীয়া লাগে দেখিবলৈ কাৰণে। আলহী চালহী আহিলে ইয়াত কিবা কিবি মিঠাই চিঠাই এনেকৈও দিব পাৰে, বাট মই একচুৱেলি এইটো ডেকৰ পিচ হিচাপে ইউজ কৰিছোঁ। মই এনেকুৱা চেণ্টাৰ টেবুলত এইটো বস্তু থৈ দিছোঁ। যদি আপোনালোকে চাব বিচাৰে যে মই এইবিলাক বস্তু কেনেকৈ ৰাখিছোঁ, মোক কমেণ্ট কৰি জনাব, মই তেতিয়া মোৰ লিভিং ৰুম টুৰ আপোনালোকক দিম যে মই বস্তুবিলাক কেনেকৈ সজাইছোঁ। এনিৱে বহুতে বেছি ভাল লাগে এনেকুৱা ধৰণৰ পাত টাইপৰ। এনেকুৱা আৰু আছে মোৰ ওচৰত, মই বেলেগ বেলেগ প্লেটফৰ্মৰ পৰা কিনিছোঁ, কিছুমান মিছ'ৰ পৰা কিনা, কিছুমান অফলাইন কিনা। চ' সেনেকৈ মিলাই মিলি তেনেকৈ সজাইছোঁ। আৰু যদি চাব বিচাৰে ডেফিনেটলি মোক জনাব। নেক্সট হৈছে এইখনো পাত শ্বেপৰে হয়, বাট ইয়াৰ ডিজাইনটো বেলেগ আগৰটোতকৈ। এইটো মই সেই চেণ্টাৰ টেবুলখনতে ৰাখিছোঁ, ভাল লাগে দেখিবলৈ কাৰণে, খুব ধুনীয়া লাগে। এইখন এখন প্লেটাৰ হয়, টেবুলৰ মানে ধৰক চেণ্টাৰত ৰাখিব পৰাকৈ হয় এইটো বস্তু। যদি চিচাৰ টেবুল হয়, একো বস্তু মানে ধৰি লওক নাৰাখিলে, ইয়াতে ৰাখিলে ইয়াত কিছুমান পেবলছ ৰাখি দিব পাৰে কালাৰফুল, আৰু ইয়াতে এনেকুৱা সৰু যে বেম্বু প্লাণ্ট যে পায় যিটো টেবুলত ৰাখিব পাৰে যে, সেনেকুৱা ধৰণৰকৈ এইটো বস্তু ইউজ কৰিব পাৰে। মই বহুতো ফ্লাৱাৰ এৰেঞ্জমেণ্টত ইউজ কৰিছোঁ এই বস্তুটো। বহুত ভাৰ্চেটাইল পিচ হয়, কাৰণ কেলৈ বেলেগ বেলেগ ধৰণে ইউজ কৰিব পাৰে। বহুতে সোধে মোৰ এই লিপশ্বেডটোৰ কথা। এই লিপশ্বেডটো ফেচেছ কেনাডাৰ হয়, মই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু যদি আপোনালোকে মোৰ এই কুৰ্তিটো ভাল লাগিছে, এই কুৰ্তিটো মিন্ত্ৰাৰ হয়। মই ৰিচেণ্টলি এটা হল ভিডিঅ' শ্বেয়াৰ কৰিছোঁ মিন্ত্ৰাৰ, মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম। আপোনালোকে যদি চাব বিচাৰে মই কি অৰ্ডাৰ কৰিছোঁ আপোনালোকে চাব পাৰে। এই কুৰ্তিটো বহুতেই বেছি এফৰ্ডেবল, নিয়েৰলি 300 ৰুপিজ লৈছে, আৰু ব্ৰেণ্ডটো হৈছে ওট বাই হাউচ অফ পাটৌডি। আই থিংক ছেইফ আলী খানৰ ব্ৰেণ্ড হয়। এনেকুৱা ব্ৰেণ্ডৰ পৰা ইমান সস্তা বস্তু পোৱাটো ইম্পচিবল যেন লাগে, নহয় জানো? চ' সেইকাৰণে আপোনালোকে চাব এই ভিডিঅ'টো, চালে গম পাব যে মই আৰু কি অৰ্ডাৰ কৰিছোঁ, আৰু ধুনীয়া ধুনীয়া পিচেছ আছে তাত। চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, মিছ'ৰ হল ভিডিঅ'টো। এইকেইটাই ডেকৰ পিচেছ মই বৰ্তমান অৰ্ডাৰ কৰিছোঁ। পিছলৈ যদি আৰু অৰ্ডাৰ কৰোঁ আপোনালোকৰ লগত ডেফিনেটলি মই শ্বেয়াৰ কৰিম। আপোনালোকে মোক কমেণ্টত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনেকুৱা লাগিলে, আৰু কি চাব বিচাৰে সেয়াও জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ তেন্তে, বাই।